চাওক এইবিলাক হৈছে সৰু ছোৱালীৰ বস্তু যিবিলাকত মানে টিফিন চিফিন আছে এইবিলাক আৰু মই যিটো বস্তু কালি খাবলৈ গৈছিলোঁ আপোনালোকে মিনি ব্লগত নিশ্চয় চাইছে তো সেয়া বস্তু কি খবৰ আপোনালোকৰ আশা কৰিছোঁ তোমরা সকলো ভালে আছা আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম থাকিল আৰু চাওক এইফালে আমি আহিছোঁ আমাৰ কুণ্ডল জ্যোতিৰ লগত আৰু তেওঁৰ দাদা আহিছে সেইফালে আছে তো এয়া আছে আমাৰ কুণ্ডল জ্যোতি তো এইফালে আহিছোঁ আমি চাওক আজি ব্ৰহ্মপুত্ৰ পাৰত কাৰণ মানে কিমান আৰু ভাড়া ৰুমত থাকিম আৰু তো সেইকাৰণে ভাবিছোঁ যে অলপমানকৈ ফুৰি আহোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ তো সেইকাৰণে আহিলোঁ আজি ব্ৰহ্মপুত্ৰৰ মানে পাৰত আহিছোঁ আজি এইফালে চাওক আৰু এইফালে বহুত পানী হৈছে দিয়ক মানে এইকেইদিন মানে বৰষুণটো দি আছে না তো সেইকাৰণে মানে এইবিলাকত মানে বহিব জাগা ওলাই মানে হিল চিল ওলাই কিন্তু এতিয়া নাই মানে যিহেতু মানে এইকেইদিন বহুত বৰষুণ দি আছে তো সেইকাৰণে মানে আৰু এতিয়া মানে অলপমান পাৰতে ফটো চটো উঠিলোঁ আপোনালোকে ইনষ্টাগ্ৰামত চাই ল'ব আমাৰ কুণ্ডল জ্যোতি উঠিছে আৰু মৌচামটো চাওক মানে দিনটো কিমান চুহানা হৈ গৈছে তো আপোনালোকে যদি আহিব খোজে আহিব পাৰে মানে ব্ৰহ্মপুত্ৰতো কোনো পাৰ্মিশ্যন নালাগে আপোনালোকে তো এইফালে চাওক সেইফালে আছে আমাৰ শুৱালকুছিখন যদি কোনোবাই মানে গৈছে মানে এইফালে যোনে মানে শুৱালকুছিৰ পৰা ভিডিঅ' চাই আপোনালোকে কমেণ্ট কৰি জনাই দিব সেইফালে শুৱালকুছি তো এইফালে আমি পলাশবাৰী তো আমি মানে এদিন মানে আহি পাইছোঁ এদিন মানে এবছৰ মানে আহি পাইছোঁ এদিন সাহিত্য সভা যে হৈছিলা কিমান চনত হৈছিল মই সেইটো পাহৰি গৈছোঁ কিন্তু আহিছিলোঁ মই এইফালৰ পৰা এদিন তো মনত আছে মানে আমাৰ মাৰ কিবাৰ লগত তো এনেকৈ আহিলোঁ আমি অলপমানকৈ ফুৰিলোঁ তো আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এনে আৰু অলপমানকৈ দেখাওঁ বুলি আহিলোঁ আপোনালোকক কিন্তু ব্লগ বনোৱা নহ'ল এনে আৰু মিনি ব্লগ নিচিনাকৈ আপোনালোকক বনাই দেখালোঁ তো আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত আহি তো এতিয়া আমি আৰু যাব লাগিল বিশাল মাৰ্কেটত তো অলপমান মানে এওঁৰ দাদাইকৰ কাম আছে তো সেইকাৰণে মানে আমি এতিয়া তিনিও মিলি যামগৈ তো এতিয়া মানে আজি কেমেৰামেন আমাৰ কুন্তল তো এতিয়া মানে ফটোটো উঠিলোঁ আমি টাইম হৈ গ'ল এতিয়া 4:32 দেখা আছে কিন্তু 31 হৈছে মানে 1 মিনিট আগত মানে হেৰি আছে ফাষ্ট আছে তো একো কথা নাই আমি এতিয়া মজাকৈ ৰিলছ চিলছ বনালোঁ আপোনালোকে ইনষ্টাগ্ৰামত চাই ল'ব মানে চাই ল'ব আৰু তো এতিয়া আৰু এটা বনাই লওঁ তাৰপিছত আপোনালোকক মজাকৈ মানে চিনেমেটিক দেখাইছোঁ আপোনালোকক এতিয়া মজাকৈ আপোনালোকে চিনেমেটিক চাই লওক এতিয়া এইফালে সকলোৱে চিনেমেটিক লোৱা হৈ গ'ল তো এইফালে আমাৰ ব্ৰহ্মপুত্ৰখন আছে পিছত মজাকৈ তো আপোনালোকে এটা কথা কৈ দিওঁ আপোনালোকে যদি আহে এইবিলাক চাওক জাবৰ আছে ইয়াতে তো আপোনালোকে যদি কোনোবাই আহে প্লিজ আপোনালোকে একদম মানে হাত জোৰ কৰি কৈছোঁ যে আপোনালোকে প্লিজ ইয়াতে আহিলে মানে জাবৰ জোঁথৰবিলাক নেপেলাব যাতে ডাষ্টবিনত পেলাই যায় আপোনালোকে যদি কিবা খায়ো মানে ইয়াতে মানে ছোৱালী থোৱালীৰ লগত আহিলে আপোনালোকে যাতে একদম প্লিজ আপোনালোকে এইবিলাক কাম নকৰিব আৰু তো এনেকৈ আমাৰ চিনেমেটিক লোৱা হৈ গ'ল তো এতিয়া আমাৰ আৰু বিশাল মাৰ্কেটত যাব লাগিল তো এতিয়া লেটছ গো যাওঁ বলক এতিয়া আপোনালোকক ডাইৰেক্ট বিশাল মাৰ্কেটতে দেখাইছোঁ চিনেমেটিক সকলো মানে ৰাস্তাৰ চিনেমেটিক চাই লওক তাৰপিছত গৈ দেখাইছোঁ তাতে বলক এতিয়া আমি যাওঁ এতিয়ালৈ ওলাই দিওঁ ইয়াৰ পৰা 4:37 হ'ল যাওঁ বলক লেটছ গো സ്നേഹത്തിൻ മൗനജാലകം തുറന്നു ഞാൻ നിറങ്ങൾ നീരാടും കനവായിരം നെയ്തു ഞാൻ আমি সেইফালে এইফালে চাওক এয়া হৈছে বিশাল মাৰ্কেট তো ইয়াৰ ভিতৰত যাব লাগিব এতিয়া মজাকৈ তো এতিয়া কি লওঁ কি দেখাইছোঁ এতিয়া দেখাইছোঁ বোলক আপোনালোকৰ ভিতৰত তো এতিয়া মজাকৈ তো এইফালে এয়া হৈছে বিশাল মাৰ্কেট তো এতিয়া যাব লাগে তাৰ ভিতৰত এতিয়া মজাকৈ তো ফাইনেলি ৰাইজ আমাৰ এইফালে এণ্ট্ৰি হৈ গ'ল এতিয়া মানে বহুত এইফালে মানে চাউণ্ড হৈ আছিলে যে একদম চেল কিবা বুকি আছিল মানে হেৰি এইফালে কম্পিউটাৰে তো সেইকাৰণে মানে মই বিখিনি ভইচ ৰেকৰ্ড কৰি দিছোঁ আৰু মানে এইফালে চাওক আপোনালোকে লং পেণ্ট এতিয়া আহি মানে বিশালত আহি মজা লং পেণ্ট আছে এতিয়া আপোনালোকে যদি আহে যি লাগে মানে আপোনালোকে আহি বাছ পে'মেণ্টটো কৰি লৈ যাওক একদম মজাকৈ তো এইফালে চাওক কিমান দামী হেৰি লং পেণ্ট আছে লং পেণ্ট যদি আপোনালোকে আহে মানে এতিয়া কোনোবাই যদি আহে আপোনালোকে লৈ যাব পাৰে সেইফালে চাওক আপোনালোকে সকলো বস্তু আমি এতিয়া কোনটোৰ লগত ঘূৰি আছোঁ এইফালে চাওক ড্ৰেছবিলাক মানে হেৰি আৰু চোলা থোলাবিলাক আপোনালোকে মজাকৈ চাব পাৰে এইফালে চাওক 60 रुपये অনলি এইখন চোলা একদম 60 টকা মাত্ৰ বাপৰে বাপ মজা চেল
তো এতিয়া আমি এইফালে আহিছোঁ অলপমানকৈ এইফালে চাওক সকলোবিলাক মানে বস্তু এইফালে ইম'জি আছে যদি আপোনালোকৰ কোনোবা ইম'জি মানে ফেভৰেট লৈ যাব পাৰে আপোনালোকে সেইফালে গাৰু চাৰুবিলাক আছে মানে এনে আৰু এইফালে আহিছে খেলা বস্তু মানে সৰু ছোৱালীক যদি লৈ আহে কোনোবাই এইফালে চাওক না মনষ্টাৰ ট্ৰাকখন একদম মস্তি লাগছে একদম বাপৰে বাপ একদম মানে মোৰ ভাগিনাক লাগে এইবিলাক বটলবিলাক চাওক লৈ যা লাগিছে বাছ পে'মেণ্টটো কৰি দিয়ক আৰু লৈ আহক কি আছে আৰু তো এইফালে সকলো মানে খেলা বস্তু তো এইফালে চাওক সকলো মানে খেলা মানে শিশুৰ বাবে আৰু এইবিলাক কেটৰেক সেই পিষ্টল তো আপোনালোকে বাছ আহক এতিয়া মজা বস্তু আছে তো এইফালে চাওক আৰু পুলিচৰ গাড়ী সেইবিলাক সৰু ছোৱালীৰ বাবে একদম মজা খেলিবৰ কাৰণে মানে 2 বছৰ 3 বছৰ এনেকুৱা ছোৱালীৰ কাৰণে মজা আৰু খেলা বস্তু আছে এতিয়া তো বাছ আপোনালোকে আহি লৈ যাওক এতিয়া মজা এতিয়া মই গোটেইবিলাক মানে মিউজিকৰ লগতে দেখাই দিওঁ কিমাননো আৰু বুকি থাকিম এনেকৈ তো এতিয়া আপোনালোকে বাছ মিউজিকৰ লগত চাই লওক এইফালে এণ্ট্ৰকখনো আছে আৰু এইফালে JCP আছে মানে ৰিম'ট কণ্ট্ৰল এইবিলাক বহুত মানে একদম মানে ইমান মানে ভাল লাগি যায় না মানে তাতে বিশালত গৈ মানে হেৰি আপোনালোকে বাছ আহি আপোনালোকে এইফালে চাওক কিমান ধুনীয়া পেন কিবা আছে তো আপোনালোকে আহিব পাৰে বাছ আপোনালোকে মই নলালোঁ একো তথাপিও এনেই আৰু ঘূৰি আহিলোঁ অলপমানকৈ কাৰণ পইচা নাই না ৰুমত আছোঁ যিহেতু তো সেইকাৰণে পইচা নাই তো সেইকাৰণে মানে এনেই আৰু ঘূৰি আহিছোঁ তো এইফালে এতিয়া মিউজিকৰ লগতে চাই লওক আপোনালোকে যি লাগে আপোনালোকে যদি যায় আপোনালোকে বাছ লৈ আহিব তো এইখিনিয়ে এতিয়া চাই লওক এতিয়া মিউজিকত তো এইফালে চাওক আৰু এইবিলাক হৈছে সৰু ছোৱালীৰ জ্যামিতি কিবা বাকচ কিবা মানে হেৰি স্কুলীয়া ছোৱালীবিলাকৰ এইফালে জ্যামিতি বাকচটো আমি খুলি চাইছোঁ এতিয়া একো নাই বাছ এইবিলাক জোতা মজাকৈ থৈ দিছে তো সকলোবিলাক আছে বস্তু এইবিলাক চেণ্ডেল চাওক কিমান মজা কমফৰ্ট বাছ আপোনালোকে আহি পে'মেণ্টটো কৰি দিয়ক সেইখিনিয়ে কাম আৰু এইফালে হৈছে সৰু ছোৱালীৰ বস্তু এনেকৈ আমি ঘূৰিলোঁ কালি মজা লাগিল ঘূৰি তো এতিয়া আপোনালোকে চাই লওক നിന്നിളം വിരൽ തലോടലിൽ വിരിഞ്ഞ ചന്തം എൻ മുളം കുഴൽ സ്വരങ്ങളായി നിറഞ്ഞു മന്ദം നീ അണഞ്ഞൊരിടങ്ങളിൽ പൊൻ വസന്തം മണിമുകിലേ കരളിലെ മോഹം മഴമണി പോലെ আৰু এয়া হৈছে ড্ৰেছ চেঞ্জ কৰা য'ত আপোনালোকে আহিলে ড্ৰেছটো চেঞ্জ কৰি ল'ব পাৰে আৰু মানে চাইজটো হয়নে নহয় হা পিন্ধিছা হয়নে নহয় মালকেইটা আছে মস্তি লাগছে কিন্তু বাট মই ছানগ্লাছেছ নলগাওঁ না মানে নালাগে তো এতিয়া আমি গৈ আছোঁ ওপৰত মজাকৈ মানে এতিয়া তলত না ওপৰত এই দাদা এইফালে আজা ওপৰত যাওঁ বল ওপৰত যাওঁ বল এতিয়া আমি গৈ আছোঁ ওপৰত মানে খোৱা বস্তুবিলাক আছে না তাতে একদম মস্ত 1 কিলো 2 কিলোৰ মানে বিস্কুট পাৰ্লেজি যে আপোনালোকে নিশ্চয় চিনিয়ে পায় সেই পাৰ্লাজি বিস্কুট এইফালে চাওক এইবিলাক কিমান ডাঙৰ 1 কিলো 2 কিলোৰ বিস্কুট এই মাৰি লাইটটো চাওক মেৰি লাইট কিমান এই মানে 1 কিলো 2 কিলো আৰু এইবিলাক কাজু বাদামৰ এইবিলাক যে কিবা নামটো মই পাহৰি গ'লোঁ মানে এইফালে আহিলে আপোনালোকে দৃশ্য পাব মানে বিস্কুটৰ লগত তো এইফালে আমি ঘূৰি আছোঁ এনেকৈ মজাকৈ ঘূৰিলোঁ কালি একদম ভাল লাগি গ'ল ঘূৰি মানে একদম মনটো শান্তি লাগি গ'ল আৰু কিমান আৰু ঘৰতে সোমাই থাকিম তো সেইকাৰণে মানে ফুৰি আহিলোঁ কালি অলপমান মজা লাগিল ভাল লাগিল দিয়ক কালি നേരം കവിതകളായൻ കനവുകളെല്ലാം ഒഴുകി വരും നേരം നിനക്കായി സ്നേഹ আৰু এইফালে আপোনালোকে অলপমানকৈ ইটো চাফটো চাওকচোন মানে কিমান গুঠুৰ বাপৰে বাপ 2 কিলোমান আছিল চাগে আৰু এইটো চাওক সৰুৰে পৰা দেখি অহা যোনটো চাৰ্ফ আপোনালোকে দেখি আহিছে নিশ্চয় তো এনেকৈ চালোঁ আমি এইবিলাক চাপলেট আছে মজাকৈ তো এইফালে আমি এনেকৈ ঘূৰি আছোঁ আৰু এইফালে চাওক এইটো হৈছে কি বা এইটোৰ নাম আছিল মই পাহৰি গ'লোঁ মানে তো এইফালে চাওক টিফিন মানে আপোনালোকে যদি স্কুলত বা কলেজত যায় তো এইবিলাক লৈ যাব পাৰে আহিতে আৰু এইফালে আছে কিটচেনৰ বস্তু যিবিলাকত মানে এইবিলাক কি বুলি কয় কাপ প্লেট এইবিলাক থৈ দিব পাৰে তো আপোনালোকে নিশ্চয় জানে তো এইফালে হৈছে চাহ কাপ আপোনালোকে বাছ মানে চাহ খাব পাৰে একদম মজা টিকট মৰম লগা মজা লাগে একদম আৰু যিটো মই মানে কালি খাবলৈ গৈছিলোঁ অকলে দিছ ইজ মাই ড্ৰিংক নাইচ এই কালাৰটো বেছি ভাল লাগছে আৰু কাষীয়া নিচিনাটো তো এতিয়া আমি বস্তুৱে চাইছোঁ ৰ'ব কি নলওঁ তাকে ভাবি আছোঁ এতিয়া তো এইফালে চাওক আমি এতিয়া মানে কলেজত যাম আজি তো কালি মানে ব্লগটো শেষ কৰা নহ'ল তো সেইকাৰণে মানে আজি মানে কলেজখনতে যাই শেষ কৰিম গৈ তো এতিয়া মানে ওলালোঁ আমি কোনটো ওলালোঁ এইফালে তো আমি কালি মজাকৈ আমি বিশাল ঘূৰিলোঁ তো এতিয়া আমি কলেজত যাওঁ মজাকৈ তো এতিয়া কলেজত শেষ কৰি আছোঁ ব্লগটো মানে পামেই আৰু এইখিনিতে মানে এনেই আৰু ওচৰতে আছে ৰুমটো না তো সেইকাৰণে পামেই আৰু এতিয়া 9:08 হ'ল তো এতিয়া যাওঁ বলক কলেজত গৈ দেখাইছোঁ আপোনালোকক মজাকৈ অলপমানকৈ বলক এতিয়া কলেজত যাওঁ আমি
ফাইনেলি ৰাইজ আমি আহি পালোঁ ইফালে কলেজ আমাৰ কলেজ তো ইফালে চাওক আমাৰ আৰবিখন আহি পালোঁ ফাইনেলি তো এইফালে মানে প্ৰাৰ্থনা দি এতিয়া সকলো মানে ৰুমতে সোমালগৈ তো আজি ইয়াতে ব্লগটো খতম কৰোঁ আমি ক্লাছ কৰোঁগৈ এতিয়া বাই বাই টাটা চি ইউ এগেইন বাই 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 বাই